হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? বাৰু আপোনালোকৰ ফালে বিহু শেষ হ'লে নাই ৰাইজ? আমাৰ ফালে যে হোৱাই নাই, ইখনৰ পিছত ইখন ওলাই আছে। জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা আহিছিল। তেখেতৰ কাৰণে ইমানেই মানুহ হৈছে ৰাইজ, জানেনে? মানুহ থিয় হ'বলৈ জেগা নাইকিয়া। এয়া চাওকচোন, সকলোফালে মানুহেই মানুহ। এয়া ফিল্ডতো একেবাৰে ইমান ডাঙৰ ফিল্ডখনতো জেগা নাইকিয়া হৈ গৈছেগৈ থাকিবলৈ। যথেষ্ট মানুহ হৈছিল। বাৰু আপোনালোকে বিহু ক'ত ক'ত চালে? বাৰু কেইখন চালে জনাবচোন। মই পিছে 2খন চালোঁ দেই ৰাইজ। এক্সামো পাইছেহি দুদিনৰ পিছতে। পিছে বিহু চাবলৈ এৰাই নাই। কি ক'ব আৰু, উপায় নাই, বিহু বলীয়া মন। বাৰু আজিলৈ আহিছোঁ, বাই।